জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ শিল্পী সূৰ্য দাস আজি আমাৰ মাজত নাই। মৰিগাঁও জিলাৰ ধৰমটোলত নিজ জীয়ৰীৰ ঘৰতে স্নাগাৰতে পিছল খাই পৰি অৱশেষত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৮৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি ল'লে। অসম আৰু অসমীয়াক অন্তৰেৰে ভাল পোৱা এজন নিভাঁজ শিল্পী মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, জীয়ৰী, ভাতৃ ভগ্নীক বহু আত্মীয়ক এৰি থৈ যায়। তেওঁৰ নশ্বৰ দেহ নিজ বাসস্থান গুৱাহাটীৰ নুনমাটিলৈ নি নৱগ্ৰহ শ্মশানত গধূলি ভাগত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। এইজনা মহান শিল্পীৰ জন্ম হৈছিল ১৯৪০ চনৰ ৩১ জুলাইত কামপুৰৰ তেতেলীখৰাত। পিতৃ জীউৰাম দাস আৰু মাতৃ সোণেশ্বৰী দাস। ১৯৫৭ চনত লামডিঙৰ এখন মঞ্চত গীত শুনি শ্ৰদ্ধাৰ স্বৰ্গীয় ভূপেন হাজৰিকাদেৱে তেওঁক কৈছিল, "মই বাপুক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মাজত লৈ ফুৰিম।" সুধাকণ্ঠই সূৰ্য দাসক কলিকতালৈ নি তেওঁৰ পৰিচালনাত কলঙৰ পাৰে, চাপ্ৰা বহুদূৰ, গুম গুম গাম গাম, আই ঔ শিপিনী গীতসমূহ বাণীবদ্ধ কৰে। তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত সংগীত শিল্পী আছিল। তেওঁ চৰকাৰী চাকৰি কৰিছিল, কিন্তু শেষত সংগীতকেই সাধনাৰ জীৱনৰ মূল ব্ৰত হিচাপে গ্ৰহণ কৰিলে। তেওঁৰ জনপ্ৰিয় গীত "মানুহ দেখিছোঁ আজি"। গীতটোৱে অসমবাসীৰ মন চুই গৈছিল। তেওঁৰ "অবুজ বেদনা" নামৰ চলচ্চিত্ৰ এখনতো গীতত কণ্ঠদান কৰিছিল। এইজনা মহান শিল্পীক কপিলী উপত্যকা বঁটা ২০২৫ বৰ্ষত প্ৰদান কৰাৰ কথা আছিল। মানুহ মৰণশীল, এদিন জন্ম হ'লে মৃত্যু হ'বই। তেওঁ গুচি গ'ল। এইজনা গণশিল্পীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। ধন্যবাদ। মানুহৰ মন আকাশ কলীয়া ডাৱৰে ঢাকি, সঁচাৰূপ লুকুৱাই মিছা ৰং বাকি বাকি, সত্যৰ পথ আজি কৰি দিলে চিৰ অৱৰুদ্ধ। মানুহ দেখিছো আজি, বহুত মানুহ দেখিছো আজি, বহুত মানুহ। কথাৰ সিন্ধু মথি অমৃত কুহি খোৱা বন্ধ। মানুহ দেখিছো আজি।